নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সিগনেল আছাম ইউটিউব চেনেলটোলৈ। আজি 29 জানুৱাৰী শুক্ৰবাৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে 31 জানুৱাৰী পৰ্যন্ত বিনামূলীয়াকৈ বুকিং কৰিব পাৰিব LPG চিলিণ্ডাৰ। জানি লওক আকৰ্ষণীয় অফাৰৰ বিষয়ে। ফ্ৰী LPG চিলিণ্ডাৰ। 31 জানুৱাৰী পৰ্যন্ত গেছ চিলিণ্ডাৰ বুকিং কৰিবলৈ আকৰ্ষণীয় অফাৰ। পেটিএমৰ জৰিয়তে LPG চিলিণ্ডাৰ বুক কৰা গ্ৰাহকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বুক কৰাৰ সুযোগ পাব। সকলো কোম্পানীৰ গেছ কানেকশ্যনৰ বাবে এই অফাৰ উপলব্ধ। আপুনি বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰিব বিচাৰে নেকি? সম্পূৰ্ণ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰাৰ আকৰ্ষণীয় অফাৰ। 31 জানুৱাৰীৰ পূৰ্বে LPG বুক কৰিলে আপুনি লাভ কৰিব পাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। এই আকৰ্ষণীয় অফাৰৰ জৰিয়তে গেছ চিলিণ্ডাৰৰ যিমান টকা হ'ব সিমান টকা আপোনাক উভতাই দিয়া হ'ব। মোবাইল ৱালেট প্লেটফৰ্ম পেটিএমৰ নিজৰ গ্ৰাহকৰ বাবে আগবঢ়াইছে এই অফাৰ। এই অফাৰৰ অধীনত গ্ৰাহকে মাত্ৰ এবাৰ পেটিএমৰ জৰিয়তেহে গেছ চিলিণ্ডাৰ বুক কৰিব লাগিব। পেটিএমৰ এই অফাৰ সকলো প্ৰতিষ্ঠানৰ গেছ কানেকশ্যনৰ বাবে উপলব্ধ। আজিৰ দিনটোৰ দ্বিতীয়টো খবৰ হৈছে ফাষ্টেগ নাথাকিলে 15 ফেব্ৰুৱাৰীৰ পৰা টোলগেটত আপুনি দিব লাগিব দুগুণ জৰিমনা। 15 ফেব্ৰুৱাৰীৰ পৰা টোলগেটত বন্ধ হ'ব নগদ লেনদেন। কেৱল ফাষ্টেগৰ জৰিয়তেহে লেনদেন কৰিব পাৰিব। এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় সঞ্চালক আলোক কুমাৰে। তেখেতে সদৰি কৰা অনুসৰি যদিহে কোনো লোকৰ ফাষ্টেগ নাথাকে তেতিয়া তেওঁলোকে ভৰিব পাৰিব দুগুণ পইচা। ইয়াৰ লগতে 2017 চনৰ 1 ডিচেম্বৰৰ পূৰ্বে বিক্ৰী কৰা MN শিতানৰ বাহনসমূহৰ বাবে 1 জানুৱাৰী 2021 তাৰিখৰ পৰা ফাষ্টেগ বাধ্যতামূলক কৰা হৈছে। M শিতানৰ বাহন মানে হৈছে 4 চকীয়া যাত্ৰীবাহী বাহন আৰু N শিতানৰ বাহন মানে হৈছে 4 চকীয়া সামগ্ৰী কঢ়িওৱা বাহন। উল্লেখযোগ্য যে পথ পৰিবহণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি 15 ফেব্ৰুৱাৰীলৈকে কেৱল এটা পথে নগদ ধন সংগ্ৰহ কৰাৰ বাবে থাকিব ফেব্ৰুৱাৰীত। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে চিৰিয়াখানাৰ বাঘে কি খাই চাবলৈ গৈ ধমক খালে সত্যৰঞ্জন বৰাই। চিৰিয়াখানাৰ বাঘে কি খাই চাবলৈ গৈ ধমক খালে সত্যৰঞ্জন বৰাই। বিভিন্ন সময়ত প্ৰায় বিতৰ্কৰ সন্মুখীন হয় নেতা সত্যৰঞ্জন বৰাই। বিভিন্ন বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত থাকে বৰাই। কিছুদিন পূৰ্বে চিৰিয়াখানাৰ বাঘে গৰুৰ মাংস খোৱাৰ বিষয়ৰ ওপৰত বিতৰ্কৰ সন্মুখীন হৈছিল নেতাগৰাকী। চিৰিয়াখানাত উপস্থিত হৈ বৰাই কয় যে বাঘকেইটা কিনো খায় তাকে চাম। কিন্তু চিৰিয়াখানাৰ DFOৰ ধমক খোৱাৰ পিছতে সুৰ সলনি হয় বৰাৰ। তেওঁ কয় যে বাঘে কি খাব সেইটো মূল বিষয় নহয়, গৰুৰ মাংস অবৈধ বেয়াহে মূল বিষয়। গুৱাহাটীৰ বিভিন্ন ৰেষ্টুৰাঁত গৰুৰ মাংস পোৱা যায়। অবৈধ হোৱাৰ পিছতো কেনেকৈ মুকলি ভালে গৰুৰ মাংসৰ বেয়া চলে বুলি প্ৰশ্ন বৰাৰ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে দেশত আৰম্ভ হ'ল 5G নেটৱৰ্ক। কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা? মোবাইল ফোনৰ নেটৱৰ্কৰ উন্নীতকৰণৰ কাম দেশত যুদ্ধকালীন তৎপৰতাৰে চলি আছে। ভাৰতত 5G নেটৱৰ্কৰ আৰম্ভণি কৰাৰ বাবে কেইবাটাও টেলিকম কোম্পানীয়ে প্ৰতিযোগিতামূলকভাৱে কাম চলাই গৈছে। অৱশেষত এয়াৰটেলৰ প্ৰচেষ্টাত দেশৰ এখন চহৰত প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ল 5G নেটৱৰ্ক। 5G নেটৱৰ্কৰ প্ৰথম সুবিধা লাভ কৰা চহৰখন হৈছে প্ৰযুক্তিৰ চহৰ হায়দৰাবাদ। এয়াৰটেলে আজিৰ পৰা হায়দৰাবাদৰ চহৰত আৰম্ভ কৰিছে 5G নেটৱৰ্ক। ফলত যিকোনো চিনেমা আদি মোবাইল ফোন ব্যৱহাৰকাৰীয়ে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ডাউনলোড কৰিবলৈ সক্ষম হ'ব। 5G নেটৱৰ্কৰ ফলত নেটৰ প্ৰতিৱেগ পূৰ্বৰ তুলনাত 10 গুণ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে দিল্লীত ট্ৰেক্টৰ ৰেলীত ভাগ লৈ উভতি অহা কৃষক নেতা দীনেশ দাসক আজাৰাত গ্ৰেপ্তাৰ। অসমৰ পৰা গৈ দিল্লীত কৃষক আন্দোলনত অংশগ্ৰহণ কৰি উভতি অহা ৰাণীৰ কৃষক নেতা দীনেশ দাসক বৃহস্পতিবাৰে পুৱাই আজাৰা আৰক্ষীয়ে আটক কৰিছে। 13জনীয়া দল এটা গৈছিল দিল্লীলৈ। বুধবাৰে বিয়লি দিল্লীৰ উভতিছিল দলটোৱে। আজাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ চন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে দিল্লীৰ পৰা বিমানযোগে আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কোভিড প্ৰট'কল নামানি দলৰ সকলো যাত্ৰী ঘৰমুৱা হয়। আনহাতে সেই সন্দৰ্ভত বৰঝাৰত বিমানবন্দৰত কৰ্মৰত কোভিড প্ৰচেছৰ টিম ইনচাৰ্জ শেখৰ কাকতীয়ে আজাৰা থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 65 নম্বৰ এটি গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 353/288/270/270/269/49 BDM 2005 এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। আনহাতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে লালকিল্লা বন্ধ অহা 31 জানুৱাৰীলৈ। কৃষকসকলৰ প্ৰতিবাদৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অহা 31 জানুৱাৰীলৈকে লালকিল্লা দৰ্শনাৰ্থীসকলৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ। কিন্তু চৰকাৰে নিৰ্দেশত
চৰকাৰী নিৰ্দেশত লালকিল্লা দৰ্শনাৰ্থীৰ বাবে কিয় বন্ধ থাকিব সেই সন্দৰ্ভত কোনো কাৰণ জনোৱা হোৱা নাই। এইকেইটাই আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।